BPF-ৰ এখন সাধাৰণ সভাত মানে আহিছে আৰু অচিৰে BPF-ত যোগদান কৰিবলৈ আমি শুনিছোঁ। বিশেষকৈ আমাৰ অঞ্চলবিলাকত তিনিটা পাৰ্টি যদিওবা আছে, আমিতো প্ৰায় প্ৰতিদিনে আমাৰ গাঁওবিলাকত 8 বজাৰ পৰা পাই আছোঁ। গতিকে ৰিজিটটো ইয়াতে বিজেপি তেনেকৈ নাই। এতিয়া আমাৰ পলিচিবিলাক বেলেগ বেলেগ, নীতি আদৰ্শবিলাকো বেলেগ বেলেগ। কিন্তু যিহেতু মই বিজেপি বিশেষ কাৰণত যাব লগা হৈছিল, গতিকে এতিয়া পাৰ্টীৰ ফালৰ পৰা মোক আহ্বান জনাইছোঁ আৰু মই সিদ্ধান্ত লৈছোঁ যে সময়ত অতি সোনকালে নৱেম্বৰ মাহৰ ভিতৰত মই আকৌ যোগদান কৰিবৰ কাৰণে চলাইছোঁ। আৰু যিসকল মোৰ সতীৰ্থসকল আছে তেখেতসকলে ইতিমধ্যে কিছুমানে ৰিজাইন দিলে আৰু বহুতে BPF-ৰ লগত চামিল হৈ আছে। গতিকে মোৰ ফালৰ পৰাও মই ভাবোঁ যে মোৰ ফালৰ পৰা কোনো ব্যক্তিগত অসুবিধা নাই। গতিকে সময়ত নৱেম্বৰ মাহৰ ভিতৰত নাইবা আগত মই BPF-ত যোগদান কৰিম। আৰু ইতিমধ্যে এই বিষয়ত আমাৰ সাগৰামৰ ডাঙৰীয়া নিজেই আমাৰ ঘৰত মোৰ ঘৰত আহি উপস্থিত হৈছে আৰু বহুলানি আমি আলোচনা কৰিলোঁ। আগত যি হ'ল গতিকে পৰৱৰ্তী দিনত একেলগে থাকি পেলাই কাম কৰিম বুলি আমি এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় দল বিজেপিত উন্নয়ন বিদেশীত কিছু উন্নয়নৰ ক্ষেত্ৰত স্থবিৰ হৈছে বুলি আপুনি অনুমান কৰে? উন্নয়নৰ ক্ষেত্ৰত বিশেষকৈ এতিয়া আগৰ নিচিনা নাই। বিজেপিয়ে ইনফ্ৰাষ্ট্ৰাকচাৰ হেভি বা ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আগে পিছে নোহোৱা কামবিলাক কৰিবৰ কাৰণে সক্ষম হৈছে। যেনে আমাৰ এই অঞ্চলত পাগলাদিয়া এখন ব্ৰিজ আগে হ'বলৈ গৈ আছে, গতিকে মেডিকেল কলেজ, তাৰপিছত গুৱাহাটীবিলাকৰ যি ফ্লাইঅভাৰ, নৰ্মেলি এইবিলাক আগৰ চৰকাৰত নকৰা। বিজেপিত এইবাৰৰ চৰকাৰত কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিবৰ কাৰণে, কিন্তু বাকী যেনিবা যিবিলাক দৈনন্দিন যিবিলাক প্ৰয়োজন আছিলে, কানেক্টিভিটি, ৰাস্তা ঘাট সৰু সুৰা কম হৈ গৈছে। ডাঙৰ ডাঙৰ ৰাস্তাবিলাক হৈ গ'ল, আসাম মালাবিলাক হৈছে। গাঁৱত এইটোৱে বিদেশী কৰ্তৃপক্ষৰ দায়িত্বত আছে। গতিকে বিদেশী কৰ্তৃপক্ষৰ ফালৰ পৰা তেখেতসকলে সেইটো কৰিবৰ কাৰণে সম্ভৱ হোৱা নাই। আৰু আগৰ কাউন্সিল বুলি হ'লে গোটেই কাউন্সিলটো অলপ কম্প্ৰমাইজ কৰাৰ নিচিনা হৈ গ'ল। কোকৰাঝাৰতো যাব লগাও নহয় এতিয়া। মাটিৰ কামবিলাক ক'ত হয় মই নিজে নাজানো। গতিকে আজিলৈকে ক'বলৈ গ'লে লেণ্ড এডভাইজৰী বৰ্ডৰ মিটিং এবাৰো বহা নাই, 3 বছৰ হৈ গ'ল। বহু ক্ষেত্ৰত আমি অসুবিধা পাই আছোঁ। আৰু যিহেতু তাৰ ওচৰত কাউন্সিল আগত কিছুমান সৰু সুৰা সমস্যা কাউন্সিলৰ ওচৰত আমি গৈছিলোঁ, এতিয়া কাউন্সিলৰ ষ্টেট গভৰ্ণমেণ্টত যাম। গতিকে কেতিয়াবা জিলাৰ ফালৰ পৰাও তামোলপুৰ জিলা হৈ যায়, কেতিয়াবা আকৌ নোহোৱা হৈ যায়, তামোলপুৰ জিলা হয়, এনেকুৱা ধৰণৰ। গতিকে এইবিলাক অলপ ট্ৰানজিশ্যনেল পেৰিয়ড, সেই সময়ত ঠিক হৈ যাব। গতিকে আমি আশাবাদী যে পৰৱৰ্তী দিনত যিহেতু বৰ্তমানেও অসমৰ এছেম্বলি ফ্ল'ৰত BPF আৰু বিজেপি একেলগে কাম কৰি আছে। গতিকে এই ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যেতিয়া তেখেতে কৈছিল যে BTC অঞ্চলত বিজেপি বেছি সম্ভাৱনা নাই, গতিকে BPL আৰু BPFৰ মাজত তোমালোকে আহা, একেলগে সাগৰামক মহিলাই যি হ'ব। আৰু সেই দায়িত্ব মোক দিছিলে, কিন্তু বিশেষকৈ আমাৰ BPFৰ কিছুমানৰ কাৰণে সেইটো হ'ব। গতিকে যিয়ে নহওক, আৰু ভাল দিন আহিছে BPFৰ, নিশ্চয় ভাল হ'ব। ৰাইজৰ ওচৰত আমি যাব লাগিব আৰু বিশেষকৈ আমাৰ কাৰণে আকৌ কি বুলি ভাল দিন আহি আছে, আগাম মহিলাৰো ভাল দিন আহি আছে। नोंथाङा गावनि फेभरेट श' नायनायाव स्ल' इन्टारनेट स्पिडनि थाखाय बानायफैबाय नामा? गोजोननि नोगोर क'क्राझाराव नोंथांमोननि थाखाय आर'नाइ टेक्न'लजिसआ लाबोदों हाई स्पीड फाइबार ऑप्टिक ब्रॉडबैंड प्लान्स। मात्र 399 रां पार मानावनो नोंथांमोना आनइन्टाराप्टेड स्ट्रीमिंग, गेमिंग, आपल'ड, डाउनल'ड आरो ब्राउजिं खालामनो हागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय वेबसाइटआव नायनो हागोन आरो नैबे जामबुं नम्बराव जगाजग खालामनो हागोन। जामबुं नङा जाबाय 8812989283 नङाब्ला 8099554827।